হৈছে এই চুক্তিটো যদি বেয়া বুলি কয় তেখেতক কেনেকৈ ধৰণৰ চুক্তি লাগিছিলে সেই কথাটো তেখেতেই কওক। মই সেইটো সুধি আছোঁ তেখেতক কি কেনেকৈ ধৰণৰ চুক্তি লাগিছিলে। আজিৰ তাৰিখত NDBৰ 33 বছৰীয়া সমস্যাটো সমাধান কৰাৰ কাৰণে শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে আৰু এই অঞ্চলৰ সকলো ৰাইজক নিৰাপত্তা যিটো পৰিৱেশ সেইটো মানে এটা নিৰাপত্তাহীনতা যিটো আছিলে এই পৰিৱেশটো পৰিৱৰ্তন কৰাৰ কাৰণে তেনেকুৱা এটা ভাল চুক্তি হৈছে। আৰু দীৰ্ঘদিন বড়ো যিটো সমস্যা বড়ো যিটো আন্দোলন হৈছিলে গণতান্ত্ৰিক আন্দোলন সশস্ত্ৰ আন্দোলন ইয়াৰ ভিতৰত এটা যিটো পৰিৱেশ আছিলে সেই পৰিৱেশত তেনেকুৱা এটা ভাল চুক্তি ভাৰত চৰকাৰ অসম চৰকাৰ লগ লাগি যিটো কৰিলে এই চুক্তিটো তেখেতে ভেলুলেছ বুলি কোৱাটো ইট ইজ ভেৰি আনফৰ্চুনেট। আৰু সেইটো আমাৰ শ্বহীদসকলক অপমান কৰা হৈছে, সেইটো আমাৰ সংগ্ৰামী ৰাইজক অপমান কৰা হৈছে। আৰু ইয়াৰ লগতে এই চুক্তিত প্ৰেজেণ্ট থকা ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু এই চুক্তিত সমৰ্থন দিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ দুইজন যিটো মানে অসমৰ দায়িত্বশীল দুজন ব্যক্তি, এজন মুখ্যমন্ত্ৰী আৰু এজন হ'ল এডুকেশ্যন এণ্ড হেল্থ মিনিষ্টাৰ, এই তেখেতসকলৰ প্ৰেজেঞ্চত যিটো চুক্তি হৈছিলে আৰু হাগ্ৰামা মহিলাৰীয়ে মই ভাবিছোঁ সিদিনা কোনো মদ ভাং খাই পেলাই হয়তো নিশ্চয় চহী কৰা নাই, তেখেতে নিজৰ মানে হুঁচত থাকিয়ে চহী কৰিছে। তেনেকৈ এটা চুক্তিখন যদি আজি ভেলুলেছ বুলি কৈছে তেখেতৰ নিশ্চয় মানসিক এটা ভাৰসাম্য হেৰাইছে বুলি মই ক'ব বিচাৰোঁ। আৰু ছেকেণ্ড কথা এটা ডাঙৰ কথা কৈছে, সেই কথাটো অতি মানে চেঞ্চিটিভ কথা হয় যে চুক্তিটো আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত আনিব, বড়ো আৰু নান বড়োৰ মাজত সংঘাত আনিব। এই কথাটো আজি হীৰাকৰণীয়া ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এটা পইচাৰ ইপিটি সিপিটি হৈ গৈছে। গতিকে আজি ৰাজনীতিয়ে যে তেখেতসকলক যে মানে ইমান যোৱা 10-15 বছৰৰ শত্ৰুতাক যে আজি মৃত্যু কৰি দিছে সেইটো মানে ডাঙৰ কথা। গতিকে এই চুক্তিখন ধন্যবাদ দিব লাগিব, এই চুক্তিখনে আজি হাগ্ৰামা আৰু হীৰাকৰণীয়াক দুইজনকো একেলগ কৰাৰ কাৰণে কাম কৰিছে। গতিকে সেইটোতো আৰু ভাল কথাহে। গতিকে ইয়াত কোনো সংঘাত নহয়, কোনো জাতি জনগোষ্ঠীক সংঘাতৰ কাৰণে নহয়। আৰু এইটো আপুনি চাওক যে BTC চুক্তিত তেনেকুৱা কোনো মেনশ্যন নাছিলে। আজি বিৰছা মুণ্ডাৰ কাৰণে আমাৰ সকলোৰে মানে পূজনীয় এজন অসমৰে এজন ব্যক্তি আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ নামত কিবা এটা অনুষ্ঠান, তেনেকুৱা সকলোৰে নামত কিবা নহয় কিবা অনুষ্ঠান থকা এটা চুক্তিক আজি যে কোনো জনগোষ্ঠীৰ একো নাই বুলি কৈছে সেইটো অতি দুৰ্ভাগ্যজনক কথা।